নমস্কাৰ আজিৰ ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছো এখন আজব কাৰৰ লগতে কেইটামান এমেজিং গেজেট যিকেইটা দেখিলে আপোনাৰ মুখৰ পৰা এটাই শব্দ বাহিৰ হ'ব ওয়াও ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি বিশেষ নিবেদন যদি আপোনালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰক Number 5 RXT1 Sparring Robot যদি আপুনি হ'ব বিচাৰে এজন বক্সাৰ কিন্তু ট্ৰেইনাৰ অভাৱৰ বাবে আপোনাৰ সেই সপোন পূৰ হ'ব পৰা নাই তেন্তে আপুনি আনি ল'ব পাৰে এই RXT1 Sparring Robot যি আপোনাৰ ট্ৰেইনাৰৰ অভাৱ দূৰ কৰিব ই এক প্ৰকাৰৰ লাৰ্নিং মোডত কাম কৰে অৰ্থাৎ যদি আপুনি ইয়াক এটা পাঞ্চ মাৰে তেন্তে ইও আপোনাৰ মুভমেণ্টক চাই চালি জাৰি ৰিয়েকশ্যন দিয়ে অৰ্থাৎ ই আপোনাকো উল্টা পাঞ্চ মাৰে আৰু ইয়াক বিভিন্ন মোডত ছেট কৰি আপুনি অন্য লেভেলৰ বক্সিঙো শিকিব পাৰে ওয়াও গ্ৰেট ইনভেনশ্যন Number 4 Beluga Bed এই পৃথিৱীৰ এখন অন্যতম এডভান্স লেভেলৰ লাক্সাৰিয়াছ বিছনা য'ত হুলে আপুনি কি জানি উঠিবলৈ মনেই নকৰিব ইয়াত মডাৰ্ণ টেকনলজিৰ সেন্সৰ সিস্টেম দিয়া থাকে যি আপোনাৰ হোৱাৰ সাইডক সেন্স কৰি অটোমেটিক এডজাস্ট হয় ইয়াৰ উপৰি এই বিছনাখনত টেম্পাৰেচাৰ কন্ট্ৰোল কৰিব পাৰি যাক আপুনি মোবাইলৰ দ্বাৰা কন্ট্ৰোল কৰিব পাৰে ওয়াও কি বস্তু এবা Number 3 Cyclone 4006 এইটো মেচিনে হাইৱেবিলাকৰ পুৰণি হোৱা তথা দেখিব বেয়া হোৱা ৰংবোৰ আঁতৰোৱা কাম কৰে যাতে তাত পুনৰ নতুন ৰং কৰিব পাৰে য'ত হাই প্ৰেছাৰ পানী ওলাবৰ বাবে পাইপ আৰু লেতেৰাবোৰ চফা কৰিবৰ বাবে তলৰ ফালে ৰাবাৰ লগোৱা থাকে যি অতি সুন্দৰভাৱে চফা কৰি তোলে Number 2 Moras Zero এই গেজেটটো আপোনাৰ তিতা কাপোৰ মাত্ৰ 10 মিনিটৰ ভিতৰতে শুকুৱাই দিয়ে যাৰ বাবে আপুনি কেতিয়াও কাপোৰ শুকাবলৈ অপেক্ষা কৰিব লগা নহয় ইয়াৰ উপৰি এই মেচিনটোৱে আপোনাৰ কাপোৰৰ পৰা জেমছ আৰু বেক্টেৰিয়াকো ধ্বংস কৰিব পাৰে Number 1 Toyota Vios আপোনালোকে নৰ্মেল 4-চকীয়া কাৰ সদায় দেখেই কিন্তু আপুনি আজি দেখিছে এখন 8-চকীয়া কাৰ হয় ঠিকই দেখিছে গাড়ীখন বনোৱা ব্যক্তিজনে আন গাড়ীতকৈ পৃথক দেখাবৰ বাবে এই গাড়ীখনক মডিফাইড কৰি 8টা চকা লগাই দিলে যাৰ বাবে ৰাস্তাত গলে সকলোৱে ঘূৰি ঘূৰি চায় আৰু নাচাবনো কিয় যিহে আজব ডিজাইন ইয়াৰ ওয়াও বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব কাৰণ ভিডিঅ'টো বনাওঁতে মোৰ যথেষ্ট সময় খৰচ হৈছে কিন্তু আপোনালোকৰ লাইক কৰিবলৈ মাত্ৰ 1 ছেকেণ্ড লাগিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ